স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি মাননীয় মুখ্য অতিথি মহোদয়ে বিভিন্ন বিভাগৰ গাৰ্ড অৱ অনাৰ পৰিদৰ্শনৰ বাবে আগবাঢ়িছে। ইয়াৰ ভিতৰত অসমৰ অৰিহণা দুখীয়া আৰু অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ, দেশভক্ত তৰুণৰাম ফুকন, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, অম্বিকাগিৰি ৰায়চৌধুৰী, বিষ্ণুৰাম মেধি, অমিয় কুমাৰ দাস, চন্দ্ৰনাথ শৰ্মা আদি প্ৰাক স্মৰণীয় মুক্তি যুঁজাৰুসকল আৰু শ্বহীদ মণিৰাম দেৱান, পিয়লি ফুকন, কুশল কোঁৱৰ, কনকলতা বৰুৱা, মুকুন্দ কাকতি, ভোগেশ্বৰী ফুকননী, মংগল কুৰ্মী, হেমৰাম পাঠৰ, ৰতন কছাৰীকে ধৰি অনেক শ্বহীদ আৰু স্বাধীনতা সংগ্ৰামীসকললৈ ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ এই পবিত্ৰ ক্ষণত মোৰ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। পৰা কাৰ্যক্ষমতা বিচাৰি উলিওৱাত সহায় কৰিব। অৰুণোদয় আঁচনিৰ অধীনত ৰাজ্যৰ 19 লাখতকৈ অধিক হিতাধিকাৰীয়ে অৰুণোদয় 2.0 আঁচনিৰ অধীনত নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰিবলৈ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইয়াৰ দ্বাৰা মুঠ হিতাধিকাৰীৰ সংখ্যা 27 লাখলৈ বৃদ্ধি পাব। নদী পৰিবহণ এটা জটিল অংশ হোৱাৰ বাবে সবলীকৰণৰ ওপৰত লক্ষ্য প্ৰদান প্ৰতিশ্ৰুতি আমাৰ চৰকাৰে ধন অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰতিমাহে 10 তাৰিখে মহিলাসকলৰ বেংক একাউণ্টে নিঃস্বাৰ্থ পানীৰাম দাস আদি বিশিষ্ট মুক্তি যুঁজাৰুসকলে দেশখন স্বাধীন কৰাৰ এই সংগ্ৰামত নিজকে আত্মনিয়োগ কৰি বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল আৰু আত্মত্যাগ কৰিছিল। ইংৰাজৰ কুশাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰি দেশ মাতৃৰ বাবে প্ৰাণ আহুতি দিয়া 18 গাদৰ 7 কৰি পিছত শ্বহীদলৈও আজিৰ এই পবিত্ৰ ক্ষণত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। 18 ঘাট বিদ্ৰোহ আৰু সংগ্ৰাম সম্পৰ্কে আজি আমাৰ ইতিহাসে স্পষ্টভাৱে লিখি ৰাখিছে। আমি ইয়াৰ সম্পৰ্কে সকলো সপ্তাহ আগতে 2021 বৰ্ষৰ 12 মাৰ্চ তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গুজৰাটৰ পৰা এই মহোৎসৱৰ শুভাৰম্ভণি কৰিছিল। উদযাপন কৰা হৈছে মেৰী মাটি মেৰা দেশ, মাটি কো নমন বীৰো কো বন্দন বাণীৰে এই উদযাপন শিলাফলকম স্থাপন, মাতৃভূমিৰ মাটি হাতত লৈ দেশ মাতৃৰ বাবে 5টা পণ ৰখা অধীনত 75 জোপাকৈ গছপুলি ৰোপণ, অসম আৰক্ষী কুচকাৱাজ আদি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ইয়াৰ
দেশ মাতৃৰ প্ৰতি থকা শ্ৰদ্ধা আৰু ভক্তিৰ নিদৰ্শন দাঙি ধৰিছে। আজিৰ পৰা স্বাধীনতাৰ শতবৰ্ষ গৰকালৈকে এই সময়ছোৱা श्रीमान परेड को मंच से लेने की आज्ञा प्रदान करें। Assam এই স্বাধীনতা দিৱস কাৰ্যসূচীত আমাৰ ফালে উপস্থিত আছে শ্ৰীবাজাৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী মহোদয়, মঙলদৈ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক প্ৰাক্তন মন্ত্ৰী মহোদয় দাস মহোদয়, অসম নিৰ্মাণ নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসদেৱ, মঙলদৈ পৌৰসভাৰ মাননীয় পৌৰপতি মাননীয় শৰ্মা, দৰং জিলা পৰিষদৰ মাননীয় সভাপতি ডেকা মহোদয়, দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মানস দাস মহোদয়, মাননীয় দৰঙৰ উন্নয়ন আয়ুক্ত মংগলদাই মহোদয়, পৌৰমুখী মহোদয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয় সম্পদিছে জিলা আয়ুক্ত মৌনীন্দ্ৰনাথ নাথ মহোদয় আৰু আৰক্ষী অধীক্ষক প্ৰকাশ শৰ্মা মহোদয়। এয়া আমাৰ সমূহীয়া মাৰ্চ পাষ্ট আৰম্ভ হৈছে। মাননীয় আসাম মুখ্য অতিথি অসম চৰকাৰৰ মন্ত্ৰী প্ৰফুল্ল গৌৰৱ মহোদয়ে এই মাৰ্চ পাষ্টৰ অভিবাদন প্ৰদান কৰিছে। মাৰ্চ পাষ্টৰ নেতৃত্ব বহন কৰিছে ডিষ্ট্ৰিক্ট কমাণ্ডেণ্ট হোমগাৰ্ড দৰং পেৰেড কমাণ্ডাৰ প্ৰাণজিৎ কলিতা। Second in command, ABSI কনক শৰ্মা। সমূহীয়া মাৰ্চ পাষ্টৰ পিছতে আমি বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰিম। ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি সমূহীয়া মাৰ্চ পাষ্টৰ নেতৃত্ব বহন কৰি প্ৰাণজিৎ কলিতা, ডিষ্ট্ৰিক্ট কমাণ্ডেণ্ট টু হোমগাৰ্ড দৰং। ছেকেণ্ড ইন কমাণ্ড ABSI কনক শৰ্মা। Second in command, ABSI কনক শৰ্মা। ১ নম্বৰ প্লেটুনৰ নেতৃত্ব বহন কৰিছে যোগিন্দৰ সিং, SI JD প্লেটুন নম্বৰ 1। ফাৰ্ষ্ট প্লেটুন প্লেটুন কমাণ্ডাৰ যোগিন্দৰ সিং। মঞ্জিল বৰগোহাঁই নেতৃত্ব বহন কৰিছে মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্লেটুন কমাণ্ডাৰ ইমৰান হুছেইনে ৯ নম্বৰ প্লেটুনৰ নেতৃত্ব বহন কৰিছে। মঙলদৈ
Town High School Platoon Commander Imran Hussain, Platoon number 10. Mangaldai Town Girls High Secondary School Platoon Commander Suhana Khatune নেতৃত্ব বহন কৰিছে 11 নম্বৰ প্লেটুনৰ। Student Cadet Corps Boys Platoon Commander Safe Thorit, Platoon number 12. Miss Nureda Begome নেতৃত্ব বহন কৰিছে 13. Nureda Begome Student Cadet Corps Swali, Platoon number 13. আৰু একেবাৰে শেষত Band Platoon Platoon Commander Bharat Rekha 14 নম্বৰ প্লেটুন। এয়া মহৰত টেকাৰ নেতৃত্বত 14 নম্বৰ প্লেটুন বেণ্ড পাৰ্টি ইয়াৰ লগে লগে হোম অভিযান প্ৰকল্প হিচাপে আৰু তাত গুৰু দনভূঞা দেৱে যিসকলক প্ৰশিক্ষণ প্ৰদান কৰিছিল সেই প্ৰশিক্ষাৰ্থীসকলে আজি এই সুন্দৰ অনুষ্ঠানটোত ওজা ফোকনানী ওজা আৰু দেওধনী নৃত্য পৰিৱেশন কৰিব। ফোকনানী ওজাপালিৰ সৈতে অভিন্ন সম্পৰ্ক থকা দেওধনী নৃত্য দৰঙৰ এক প্ৰাচীন লোককলা। দেওধনী নৃত্য বড়োমূলীয় বুলি যদিও পণ্ডিতসকলে ঠাৱৰ কৰিছে, সময়ৰ সোঁতত এই এক অনন্য নৃত্যৰূপে পৰিগণিত হৈছে। আন এগৰাকী ব্যক্তিক আমাৰ ৰেস্কিউৰে উঠাই লৈ আহিছে আৰু শুশ্ৰূষাকাৰী দলৰ ওচৰত তেওঁক আনি চমজাই দিছে। এয়া শুশ্ৰূষাকাৰী দলে যিমান তৎকালীনভাৱে পাৰে তেওঁলোকে বেণ্ডেজৰ ব্যৱস্থা কৰিছে, কিয়নো বেণ্ডেজটো অতি জৰুৰী। এই আঘাত পোৱাৰ ফলত যিহেতু ৰক্তক্ষৰণ খুব বেছি পৰিমাণে হৈছে, গতিকে ৰক্ত ৰখোৱাটো অতি জৰুৰী হৈছে। এয়া আপোনালোকে দেখা পাইছে 2 hand seat ব্যৱহাৰ কৰি খোজ কাঢ়িব নোৱাৰা এগৰাকী আঘাতপ্ৰাপ্ত ব্যক্তিকো উদ্ধাৰকাৰী দলে প্ৰাথমিক শুশ্ৰূষাকাৰী দলৰ ওচৰলৈ লৈ আহিছে আৰু প্ৰাথমিক শুশ্ৰূষাকাৰী দলে যিমান ততাতয়াকৈ সম্ভৱ শুশ্ৰূষা প্ৰদান কৰি আছে। এয়া ষ্ট্ৰেচাৰৰ সহায়ত আন এগৰাকী সংজ্ঞাহীন ব্যক্তিক উঠাই লৈ আহিছে। ইয়াত দেখা পাইছে এগৰাকী ব্যক্তি তেখেতৰে CPR দিবলৈ চেষ্টা কৰি আছে। CPRটো আচলতে মিনিটত 100 পৰা 120 বাৰ দিব লাগে আৰু সংজ্ঞাহীন ব্যক্তিৰ যদি পালছ পোৱা নাযায় তেতিয়া CPR দিয়া হয়। এয়া আপোনালোকে লক্ষ্য কৰিছে বিভিন্ন আমাৰ যি উদ্ধাৰকাৰী দল আৰু ৰেস্কিউৱাৰ তথা আমাৰ শুশ্ৰূষা কাপোৰ প্ৰদানকাৰী দল তেওঁলোকে নিজে নিজে যিখিনি দায়িত্ব সেই দায়িত্ব পালন কৰিছে। ৰাইজ
যেতিয়া এটা দুৰ্ঘটনা সংঘটিত হয় তেতিয়া আচলতে আমি খুবেই উত্তেজিত হওঁ। আচলতে উত্তেজিত আমি হ'ব নালাগে, যিমান পাৰি ততাতৈয়াকে আমি প্ৰাথমিক শুশ্ৰূষাখিনি প্ৰদান কৰিব লাগে। এটা দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা মেডিকেললৈ যোৱালৈকে যিটো 1 ঘণ্টা এইটো গণ্ডে নোহোৱাৰ বুলি কোৱা হয়, এই সময়ছোৱাত যদি আঘাতপ্ৰাপ্ত ব্যক্তিক আমি যিখিনি শুশ্ৰূষাৰ প্ৰয়োজন এই শুশ্ৰূষাখিনি সুচাৰুৰূপে প্ৰদান কৰোঁ, তেতিয়াহ'লে আঘাতপ্ৰাপ্ত ব্যক্তিজন বাচি যোৱাৰ সম্ভাৱনা খুবেই বৃদ্ধি পায়। আৰু ৰাইজ, আজি আপোনালোকে প্ৰত্যক্ষ কৰিছে এই যিটো দুৰ্ঘটনা, পথ দুৰ্ঘটনাটো আচলতে আমাৰ পথ
ইয়াতে পৰিয়ালৰ বহুতো ঘৰৰ পৰা সম্পদ মৰিবন কৰি অপৰামকল লোকৰ হিমান্তৰ বৃদ্ধি কৰি হৰিয়ে ৰক্ষা কৰক জয় ৰামুল জয় হৰি